ফটো উঠিলে ফটোটা কেনে আছে নো ইমান ফালতু ফটো উঠা তই ভাল হৈছে দে চাওচোন লাগে নিকনে দি উঠা ফটো ফটো বানাইছিলা কি বানাইছা নিকনে দি উঠা ফটো চাও লাগে এলা কিবা ফটো হৈছে নেকি তই এনা জানাচোন অলপমান বস্তু বনি জাগা নাজান নেকি জ্বলে আকৌ নহয় মই জানতে ফোন কৰিছিলো ৰাতি বহু অলপ নবৌ ভৰি জাগা পাৰি নেকি ক'ত বহাই মাথাত দুখ মাথাত দুখ বল না দেই জাঙাই ইয়াতে বচোন অলপ নবৌ ইয়াতে বচোন 5 মিনিট কি কৰি আছ আছো ৰবা নাই বহি আজি কলেজ কিয় নাই মাকো জ্ঞান আছে ঘৰতে আছে বল ইমান বৰ কৈছে থৈ তোৰ কথা কি বল এটা 5 মিনিট নবহ এতিয়া এটা বহি নাই 5 মিনিট নবৌ মোৰ কাৰণে মই কথা পাতিছোন নাই কথা পাতা আমি কি কৰিম তুই কি দেখিছে না তুই এত দৌৰ মাৰি দিমতে কথা পাত ভালকে কথা পাতি অলপ ঘুমাও ৰ মাৰো নেকি ফেন ৰুমছ নাটক কৰি থকাইছে না ইমান চেনি খাব পাৰা ঐ মোক এতিয়া কি কৈছিলা নো মাথাত দুখ টাপলাই চাপলাই বালা চাচোন দোষ চেলাই পকা লাগা চাট নাছে গেলাৰ ঘুমে ঘুমে চলা ইয়াৰ কাষতে ওলাই বহি মনত উঠি যাওঁ কাষত দেখোন ইমান কথা পাতা আছো ৰবা গালি পাৰিব গম পোৱা না তোৰ কাৰণে গালি খাব নোৱাৰো আমি যাওঁ বল বল নৰখাই গিয়া 5 মিনিট ৰ আৰু মোৰ খুদ কাটে তো 5 মিনিট কৰি আৰু ঘণ্টা ৰাখিলো গম পোৱা না নাপাতা 5 মিনিট কিনা খৰ কিয় হৈ যায় তুই কি দেখিছা না তুই কথা আইপা নি শান্তিমতে ঘুমে লৈছি কথা পাতৰ ঘুমে কথা পাতিছো তাৰ লং পেণ্ট বা লং পেণ্ট তাৰ লম্বেল বাদ দি আপনি না জি অটো আমাৰ জল পাত দি 2 মিনিট ৰখা নৰা 2 মিনিট কিমান কৰিলি তই এতিয়া 2 মিনিট কৈ আছা না 5 মিনিট দৰবাৰ দুইবাৰ কৈছা নেকি এখানে আমার রক্ষা নৰা তহঁত 5 মিনিট দুইবাৰ কৈছে তই তোৰ দৰে এনেকা পাগলৰ দৰে নহয় নহয় তই ঘুমে লম্পেন নাথাকা তোৰ 2 মিনিট ৰক্ষা নৰা তহঁত তই লম্পেন চাচোন বাদ দিয়াতে বালা লাগছি ইয়াতে বেলেগ লাগছি নেকি বাদ দিয়ে তোৰ কথা বাদ 2 মিনিট ৰহাতে ইয়াত 2 মিনিট কৰি তুই কি দেখছ না হত তই সেইটোৱে দি থাকা বন তুই কি জানা জলদি দিবি তে তুই তই মোবাইলটো তহঁতে ভাঙিছা নেকি মোবাইলটো আছে ৰাতে মোবাইল আনিছিলো তোৰ কাৰণে চব শুনি আহিছো গম পানা তই তাক আমাক দোকান আনি কিনে বহি থব নালাগে নহয় ইমান টাইম মাই বন্ধনত পইচা লৈ কিনে মোক 10,000 টকা দি মোবাইল আনি দিছিল বাদ দি এতিয়া খাই যাব দাম নাই মোবাইল গেছি বেছি বকি আছে আজি মাৰিম নন্দ যাবি না মোৰ লগত তাক লাইছ নেকি তই যাবি না নাথাক লাগে শুনচোন তই তই থাক মই যাং বাদ দি তই থাক শুন তই বৰবাদ হবি ইয়াৰ লগত থাকলি সি দেখা না আজি মোৰ লগতে যুদ্ধ কৰিছি গম পাই যাবি আজি পৰা তোৰ কাৰণে নাহিদাং আৰু এতিয়া কিদাং আৰু তোৰ কাৰণে এতিয়া আপুনিতো ডাঙৰ কথা নহয় সি আমাৰ ডাঙৰ যিহেতু আমি সৰুৰ পৰাই পাইছোঁ ইয়াৰ এতিয়া মায়ে বন্ধনৰ পৰাই মোক মোবাইলটো লৈ দিছিল 10,000 টকা দি কিন্তু মোবাইলটো ভাঙি পেলাক না মোৰ খং উঠি গৈছে বহুত আজি পৰা সি গাল গ'লে চলত মই গ'লো যা মোৰে ভুল হ'ল
চিকাৰ কৰিব ৰাখিছিল মোৰ এহঁতৰ আগত পিছে যি আছে বাদ দিলোঁ ৰাখা এহঁতেও গুচি গেল ইহঁতো গেল ইও গেল এতিয়া অকলশৰীয়া হৈ ৰ'লোঁ এই মোবাইলটোও গেল যোৱা নাই ইয়াৰ এহঁতো ঘৰত যাই কিনে মাক খুজিব লাগিল